हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मैं स्मी आपनालोक सकलोके मोर अन्य एटा नतुन ब्लगলৈ स्वागतम जनाइছো আৰু আজি আমি ধলপুৰ যাব ওলাইছো মা দেউতাৰ লগত হকাম এটা কৰিব তাত মানে আমাৰ বছেৰি হকাম কৰা হয় আৰু আজি আমি ধুনিয়া ৰিজৰ্ট এটালৈ হুমাম আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আৰু আজি বতৰটো বেয়া জানানে एकदम बरखुन कैमेरा माने भालके उलुवाई नाय इतिया गई आसु अलप पिछते पामहि आरो धलपुर एया थान पालुहि यात माने फैमिली लगत आहिले किबा पिकनिक खाबले अहा निसिना जने लागे पार चराय हाँ दिए किसुमाने आरो किसुमाने पायस तेनके दिए आमार पार चराय दिए आरो यात आहिसु आमी मा भंटी देउता आरो ड्राइभार आरो या भंटी हते बस्तु बानी नमाय আছে আৰু ভন্টিয়ে খৰি আৰু মুনা লৈ গৈ আছে আৰু ইয়াত বহুত মানুহ ভিৰ হয় আজি বতৰ ডাৱৰীয়া কাৰণে বেছি মানুহ অহা নাই নেকি আমি পাওঁতে অলৰেডি 9:10 মান বাজিলে তথাপিও বেছি মানুহ নাই অলপ পিছত আহিবও পাৰে বতৰ যদি ভাল হয়গে বৰষুণটো মিছমিছিয়াকে দিয়ে আছে সো বেকগ্ৰাউণ্ডটো দেখাই দিছো এয়া চাওক কেনেদৰে হকাম কৰিবলৈ ধুনিয়াকে ঘৰ বনাই থোৱা আছে আৰু এই তলত নদী এটাও বৈ গৈ আছে মই দেখুৱাম বাৰু আপোনালোকক অলপ পিছতকে এই চাওক এনেকে ধুনিয়াকে বনাই দিয়া আছে পাৰ্টকে আমাৰ ইয়াত বনাব নেকি নিজে বনাই মিলি খোৱা হয় ইয়াতে আৰু এতিয়া আমি নামঘৰত হেৱা বাক কৰিবলৈ যাওঁ পেটুৱা গোসাঁই থান মন্দিৰ ইয়াতে লিখা আছে পেটুৱা গোসাঁই থান বুলি কয় ইয়াত আমাৰ বছৰি দিয়ে মাঘ ফাগুন মাহত বছৰি আহে আহোঁ আমিও আৰু আমি ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ সেৱা কৰি ওলাই আহিলোঁ আৰু ভণ্টিয়ে মই বাল্টি নিব গ'লোঁ ইয়াতে সব পাই কেৰাহী বাল্টিন বনাবলে আলু পিয়াজ তাৰপিছত জলকীয়া এইবোৰ বিলাহী কাটি থৈছোঁ আৰু ভাত বনাই হৈ গ'ল ইফালে দেউতাই পাৰ চৰাইটো চাফা কৰি আছে আৰু মায়ে এয়া বনাইছে আৰু পাৰ চৰাই মাংসটো বেছি নহয় কমকৈ ওলায় কিন্তু ইয়াত মানে পেটুৱা থানত মানে সকাম কৰিবলৈ আহিলে ইয়াৰ চব্জিৰ সোৱাদেই বেলেগ আমি ইমান ভাল পাওঁ নহয় আমি ঘৰলৈকেও নিওঁ যদি আমি নাযাওঁ তেতিয়াহ'লে মানে আমি ৰখিয়ে থাকোঁ আৰু ইমান টেষ্টি হয় যেনেকৈ যি দিয়ে নবনাওক কিয় কিবা এটা ভাল লাগে আৰু কিবা এটা টেষ্টটো ভাল লাগে খাই বহুত ভাল লাগে আৰু চবেই এনেদৰে খালোঁ খাই মেলি এতিয়া যাব গৈছেগৈ আৰু এতিয়া আমি গৈ আছোঁগৈ এতিয়া আমি ৰিজৰ্টটোলৈ যাম ধলপুৰ ওচৰতে হয় হোম ষ্টে বুলি মই আগতে গৈছোঁ হ'লেও আজি মা দেউতাৰ লগত লৈ যাওঁ ওচৰতে যেতিয়া আৰু এয়া দেউতাই এটিএমত অলপ পইচা উলিয়ালে আৰু এইফালে ৰাস্তাটো অকণমান সোমাই যায় আৰু এতিয়া আমি পালোহি এয়া চাওক তাতে লিখা আছে ধলপুৰ হোম ষ্টে আপোনালোকে আহিব পাৰে ধুনীয়া ৰিজৰ্ট হয় আগতে মই আহিছোঁ হ'লেও আজি মা দেউতাৰ লগত আহিছে কাৰণে আহিছোঁ
টিকেট লয় নেকি অঁ এণ্ট্ৰি অঁ এইটো আহিছে অঁ দেউতাৰ নামটো লিখি দিলেই হ'ব এণ্ট্ৰি কৰিছে ইয়াত অঁ জানুৱাৰীৰ পৰা আগতে লোৱা নাছিলে ন আগতে আহিছোঁ বাৰু আমি ইয়াত আগতে লোৱা নাছিলে 10 টকাকৈ লৈ বোলে অঁ 50 টকা দি দিয়ক আৰু এয়া এনেদৰে ধুনীয়াকৈ সজোৱা আছে আৰু যে ইয়াত যে ঘৰবোৰ দেখিছে সৰু সৰুকৈ ইয়াত মানে মানুহ থাকিব পৰাকৈ বনাই দিয়া আছে যদি দূৰৰ পৰা কোনোবা চাবলৈ আহে তেতিয়ালৈ ৰাতি থাকিবও পাৰিব আপোনালোকে আহিব পাৰে আগতে আহিছোঁ আমি উই লাভ ঢলপুৰ ইয়াতেই চবেই বেছিভাগে ফটো মাৰে আহিব পাৰে আপোনালোকেও বেছি ডাঙৰ নহয় সৰু হয় কিন্তু মানে ধুনীয়াকৈ বনোৱা আছে হোম ষ্টেটোত মানুহ ইমান বেছি নাই কাৰণ আজি মানে বতৰটো একদম ডাৱৰীয়া যে সেইকাৰণে অহা নাই চাগে নহ'লে আগত মই এবাৰ আহিছিলোঁ তেতিয়া মানে ইমানেই মানুহ ভিৰ বহুত মানুহ হৈছিলে আৰু এইফালে কিবা দলং এখন বনাই থোৱা আছে এতিয়া খৰালি দিনত পানী নাই পানী থাকে পানীৰ ওপৰেদিয়েই ভাল লাগে তাত ফটো চটো মাৰিবলৈ দলংখন ওলমা দলং হয় আৰু এনেদৰে ধুনীয়াকৈ ফুলবোৰ ফুলি আছে আপোনালোকে আহিব পাৰিব ইয়াতে আৰু ওপৰতো ধুনীয়াকৈ সজাই থোৱা আছে আগতে এইটো ঘৰ নাছিলে ন বাঁহৰ এতিয়া বনালেগৈ নতুনকৈ আৰু চাওক কিমান ধুনীয়াকৈ ফুলি আছে এইফালে আৰু ইয়াত যি খাব পাৰিব আপোনালোকে চাহ কফি তাৰপিছত চাওমিন চব পায় ইয়াত ধুনীয়াকৈ কাৰ্পেট পাৰি দিয়া আছে এইফালে চাওক বা আৰু এয়া চব ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে ইমান মৰম লগাকৈ ৰুকো আৰু ঘৰৰ ভিতৰবোৰো ধুনীয়া মই কিন্তু সোমাই নগ'লোঁ কাৰণ দেৰি হৈছে আৰু ইফালে বতৰো বেয়া হৈ গৈ আছে মিচমিচিয়াকৈ বৰষুণ দিয়ে আছে চ' ঘৰৰ ভিতৰলৈ সোমাই নেদেখুৱালোঁ আৰু ধুনীয়া বাজাজ এটা আছে এতিয়া আমি ওলাই যাওঁগৈ পিছত এতিয়া আমাৰ যাব হ'ল আৰু আপোনালোকে আহিব পাৰিব ইয়াতে যদি কোনোবা দূৰৰ পৰা আহিব বিচাৰে চাবলৈ তেতিয়া ইয়াত থকা জেগাও আছে আৰামত এক ৰাতি থাকি চাই যাব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই